আমাৰ ৰাস্তা সম্পূৰ্ণ বনাই দিয়ক নামত দুৰ্নীতি কৰা নচলিব। चिरां जिल्लानि सिङाव थानाय आमथला बालाफारागुदि फरायसालिनिफ्राय जावलिया बारि गुदि फरायसालिनि थांनाय लामाया 2018 निफ्राय 19 आव जानायनि खामानि लोगोसे रायजोफोरा RTI होनायनि उनाव रिजाल्ट मोनबावोदि थिलादार धीराज बरगयारिया बक्स कालभार्ट होनांगौआ हम पाइप होना रां बख'ना जानायनि रोखा फोरमान मोननो हायो। रायजोफोरा फोरमायबावोदि 1 बोसोर जायैयावनो लामाया गाज्रि जाफिनबाय, कुनु दिखादार बा इन्जिनियाराबो नायफैयाखै। बेनिखायनो रायजोफोरा दानि बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बिथांमोनखौ बे लामानि जाग्रोनायनि सायाव गोख्रों ইয়াত প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ এইটো কাৰণে যোৱা 2017-18 যিটো আঁচনি আছিল 1 কৰোৰ আঁচনি আছিল আমতলা বালাপাৰা LP স্কুল টু জাউলিয়াবাৰীৰ LP স্কুললৈকে 1 কিলোমিটাৰ ৰাস্তাৰ নামত 1 কৰোৰ টকা চেংচন হৈছিল। ধীৰাজ বৰগয়াৰীৰ নামৰ কণ্ট্ৰেক্টৰে এখন কাম কৰিছে 70% কাম সম্পূৰ্ণ কৰি সিহঁতে সম্পূৰ্ণ বিল উঠাই লৈছে 30% কাম কমপ্লিট হোৱাই নাই। ইয়াত CC ব্লক দিয়াই নাই, বক্স কালভাৰৰ নামতে হোম পাইপ বহাইছে, হোম পাইপো আকৌ যিটো হোম পাইপৰ ডিজাইন হ'ব লাগে সেইটো হোৱা নাই আৰু যি ইয়াত প্লান্টেশ্যন কৰিব লাগে ৰাস্তাৰ ডাইৰেকশ্যন দিব লাগে সেইবিলাকো নাই। গতিকে কেনেকৈ সি 70% কাম কমপ্লিট কৰি সি 1 কৰোৰ টকা ওলাই ল'বলৈ সক্ষম হৈছে। গতিকে আমি তেখেতক অফিচত বাৰে বাৰে তেওঁক যোগাযোগ কৰিছিলোঁ, তেওঁ কোনো গুৰুত্ব নিদিলে। গতিকে আমি PWD কাৰ্যালয়ত আমি যোগাযোগ কৰিলোঁ, তেওঁলোকে আমাক অৱহেলা কৰিলে। যিজন SDO গৰাকী আমাক ক'লে যে বনাম কৰি আমি অনুমান কৰিছোঁ তেওঁ মোটামুটি ভালে সংখ্যক তেওঁ টকা খাইছে ঠিকাদাৰৰ পৰা, তাৰ কাৰণে সি আমাক এনেকৈ ব্যৱহাৰ কৰিছে। অৱশেষত আমি উপায়ন্তৰ হয় যিটো RTI মাৰিছিলোঁ, RTIৰ জৰিয়তে ইয়াত তথ্য ওলাইছে যে এই আঁচনিখন 1 কৰোৰ টকাৰ আছিল আৰু সেইখন ধীৰাজ বৰগয়াৰীয়ে 70% কাম সম্পূৰ্ণ কৰি সম্পূৰ্ণ টকা উঠাই লৈছে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰোঁ 30% কাম কমপ্লিট নকৰাকৈ সি কেনেকৈ পইচা ওলাব পাৰিছে। আৰু লক্ষণীয় কথাটো হ'ল যে ইয়াত CSD ইনস্পেকশ্যন কৰিছে, ইয়াত CSDয়ে কেনেকৈ তাক অথৰিটি দিছে ফুল বিলৰ কাৰণে, সম্পূৰ্ণ বিলৰ কাৰণে কেনেকৈ চাইছে, কাৰণ আপোনালোকে চাইছে ইয়াত CC ব্লক দিয়াই নাই। গতিকে ইয়াত বহুত কাম হোৱা নাই, ইয়াৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু বিশেষকৈ আমি SDOক ক'ব বিচাৰিছোঁ, চিৰাং লোক নিৰ্মাণ বিভাগক ক'ব বিচাৰিছোঁ, বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো তেওঁলোকে আমাক কোনো ধৰণৰ গুৰুত্ব নিদিলে, কোনো ধৰণৰ সঁহাৰি নিদিলে। গতিকে আমি বিচাৰোঁ যে ইয়াৰ এক ন্যায়িক তদন্ত হ'ব লাগিব, কাৰণ তেওঁলোকে বহু সংখ্যক টকা খাইছে, তেওঁলোকে SDOই বহুত পইচা খাইছে ঠিকাদাৰৰ পৰা, তাৰ কাৰণে সি আমাক এনেধৰণে পুতলাৰ দৰে নচুৱাই আছে। বনাম কৰি আজি 3 বছৰ উকলি গ'ল, যে বনাম কৰি 3 বছৰ উকলি গ'ল, যোৱাৰ পিছতো আজিলৈকে তেওঁ বনাব নোৱাৰিলে। তাৰমানে তেওঁ ঠিকাদাৰৰ পইচা বৃহৎ সংখ্যক পইচা খাইছে, তাৰ পৰিপ্ৰেক্ষিতত আজি এনেধৰণৰ অৱস্থা হৈছে। গতিকে আমি ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক সন্মুখতে স্কুল আছে, গাঁৱৰ পৰা ছাত্ৰ ছাত্ৰী যায় ইয়াত এই ৰাস্তাৰ বক্স কালভাৰ্ট নথকাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে বহুত অসুবিধাৰ সন্মুখীন হয়। আৰু বাৰিষা ছিজন আহি আছে, আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, বহুত 1 বছৰ 2 বছৰ নহয় 3 বছৰ আপিল কৰিলে SDOক, আজিলৈকে কাম কৰিব নোৱাৰিলে। গতিকে আজি আমি ক'ব বিচাৰিছোঁ এইখন কাম অতি সোনকালে সম্পূৰ্ণ কৰিব লাগিব, অন্যথা আমি ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিম। আৰু জিলা উপায়ুক্তলৈ আমি এখন মেমৰেণ্ডাম প্ৰস্তুত কৰিছোঁ, জিলা উপায়ুক্তক মহোদয়ক আমি এখন মেমৰেণ্ডাম দাখিল কৰিম বা অভিযোগনামা দাখিল কৰিম আৰু CSDকো আমি দাখিল কৰিম। গতিকে আমি ইয়াৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ যাতে সোনকালে এই ৰাস্তাটোৰ কাম সম্পূৰ্ণ হয়, অন্যথা অসম চৰকাৰে ইয়াৰ আঁচনিৰ নামত যি কেলেংকাৰী হৈছে, অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ হস্তক্ষেপ কৰিব লাগিব। আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এইটো অতি সোনকালে এই মূল পথটো আমাক বনাই দিব লাগে, পুনৰ নিৰ্মাণ কৰি দিব লাগে, এইটোৱে আমি মানে বিচাৰি আছোঁ।